কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে খা খা হাই হেল্ল' নমস্কাৰ আপোনালোকে উপহাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বনালে ধুনীয়াকৈ এই মানে কোনে বনাইছিলে ধুনীয়াকৈ হাই হেল্ল' নমস্কাৰ আপোনালোকে উপহাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি য'ত আহি আছোঁ আপোনালোকে গম পাব ক'ত আহি আছোঁ আৰু একদম ধামাকা ব্লগ হ'বলৈ গৈ আছে ব্লগ হ'বলৈ গৈ আছে এতিয়া তো চাই থাকক একদম তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু 300 বছৰৰ আগৰ পুৰণি আপোনাক এটা মন্দিৰলৈ লৈ যাম আৰু বৰ্তমান ধুনীয়াকৈ সেইটো নিৰ্মাণ কৰা হৈ গ'ল আৰু মানে নিৰ্মাণ কৰা হ'ল অলপ বছৰ হৈ গ'ল তো আপোনালোকক ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু মইতো আহিছোঁৱেই আৰু এখন নতুন পাহাৰত যাম আপোনালোকক নতুন কিছুমান জেগা দেখাম আপোনালোকে খালি চাই থাকক সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে আৰু এতিয়া আমি আহি পালোহি নুমলীগড় আৰু নুমলীগড়ৰ পৰা আপোনাৰ যাব লাগিব আমি মাত্ৰ 2 কিলোমিটাৰ আৰু 2 কিলোমিটাৰ যোৱাৰ পিছত আমি পাই যামগৈ আমাৰ যোনটো ডেষ্টিনেশ্যন জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাগিতিয়ে দি চহৰৰ বাটে ঘাটে আৰু এতিয়া আমি পাইছোঁহি বাবা থান আৰু বাবা থান কেলে হ'ল বাবা থান কেলে ইমান মানে ফেমাছ বুলি নকওঁ মানে বাবা থান আপোনালোকে গম পায়েই যোনে যোনে আমাৰ বোকাখাটৰ বা নুমলীগড় আছে মানে বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিংগি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাশৰ পতি হে ভাংখাই তোলা চনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া আৰু এতিয়া দি আছোঁ চাকি ইফালে আৰু আইতাৰ দোকানলৈ ল'লোঁ মানে আগৰ পৰাই চিনাকি আছিলে তো আইতাৰ দোকানত ইয়াত লৈ ল'লোঁ চাকি আৰু এতিয়া গৈ আছোঁ তাত চাকি দিবলৈ মানে বাবা থানত ইয়াত মানে পূৰা বান্দৰ বহুত সেইটো কাৰণে অলপ সাৱধানে আহিব লাগে আপোনালোকে আহিলেও অলপ সাৱধানে আহিব বান্দৰ বহুত ইয়াত অ'কে গাইছ আৰু এতিয়া আছোঁ মন্দিৰত ধুনীয়াকৈ পূজা হৈ গ'ল আৰু ধুনীয়াকৈ সেৱা ল'লোঁ আৰু ধুনীয়াকৈ চাকি দিয়া হ'ল আৰু মোৰ লগত আছে খুৰা মানে খুৰাই অকণমান কৈ দিব যে মন্দিৰ মানে যি বাবা থান এই মন্দিৰভাগ কেনেকৈ প্ৰতিষ্ঠা হ'ল কেনেকৈ প্ৰতিষ্ঠা মানে ১৬১৩ শকত পীতাম্বৰ কন্দলীৰে প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়া বৰ্তমান তেওঁ পূৰ্বপুৰুষে চলাই আছে এতিয়া পুৰুষানুক্ৰমে চলি আহিছে তাৰমানে পুৰুষানুক্ৰমে চলি আছে এনেই কিমানমান চনত হৈছিলে শক হিচাপে ১৬১৩ প্ৰায় ৩০০ বছৰ পাৰ হ'ল আৰু ৩০০ বছৰ পাৰ হ'ল এতিয়ালৈকে মানে যিটো মন্দিৰ আপোনালোকে দেখি আছে ৩০০ বছৰ পুৰণি আৰু তাৰপিছত কেনেকৈ এতিয়া মানে ইমান যে বনালে ধুনীয়াকৈ এই মানে কোনে বনাইছিলে ধুনীয়াকৈ তো এই মন্দিৰবিলাক বনাইছিলে ২০০০ চনৰ ৯৯ চনৰ পৰাই প্ৰায় আৰম্ভ হৈছিল অৱশ্যে তাৰপৰা ২০০০ চনত বনাইছে হয় আমাৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ অ'কে গাইছ আৰু আপোনালোকে গম পালে এয়া মন্দিৰ হৈছিলে ৩০০ বছৰ আগৰ পুৰণি আৰু এতিয়া ধুনীয়াকৈ নিৰ্মাণ কৰিছে আপোনালোকে দেখিব পাৰে ইয়াত ধুনীয়াকৈ নন্দী বিন্দি ইয়াত আছে মানে যি শিৱৰ বাহন আৰু আপোনালোকক ক'লোঁ ৩০০ বছৰ আগৰ পুৰণি মন্দিৰ আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ ইয়াৰ মানে ল'ৰা এটাই মোক খুজিলে যে পইচা লাগে এই ল'ৰাটো হৈছে এইটো এতিয়া মোক পইচা খুজি পেলাই মানে কৈছে বোলো তুমি কি পঢ়া শুনা কৰা নাই নেকি তাৰপিছত একো নাই মতা মানে কি পঢ়া শুনা কৰে নাই নকৰে খুজি আছে পইচাটো দিম পইচা দিয়াৰ লগত কথা নাই পইচা দি দিম কিন্তু আগতে কি হয় সি হৈছে খুব বেছি কমেও 6 to 8 years মান হ'ব সিমানটো বয়সত এতিয়া মানে এনেকৈ পইচা খুজি থকাটো বেয়া ন এতিয়া আজিকালি দিছে মানে একদম মানে হেৰি দিছে ন চৰকাৰেতো চব দিছে তো সেইটো কাৰণে পঢ়িব লাগে যে সি গ'লোঁ সেইটো ছাইডত গৈ পেলাই ৰখি আছে সি অ'কে আৰু ধুনীয়াকৈ চাকি তাকি দিয়া হৈ গ'ল আৰু বাবা থানত আৰু আপোনালোকে গম পালে কিহৰ কাৰণে বাবা থান হ'ল আৰু বাবা থান মানে বহুত মানুহৰ ভিৰ হয় যেতিয়া মানে শিৱৰাত্ৰিৰ দিনাখন বহুত ভিৰ হয় আৰু বাইদেউহঁতলৈ চাকি জ্বলালে নে
চাকি জ্বলালে, বাইদেউসকলে চাকি জ্বলালে। আৰু মানে যেতিয়া ভিডিঅ' কৰি থাকোঁ তেতিয়া মানে মোক পূৰা হাঁহি থাকে মানুহে। সেইটো কাৰণে মানে ইয়াৰ যোনটো কেমেৰা যোনটো ইয়াত মই চাই থাকিব লাগে, আৰু এই ইয়াত চোৱা বুলি সেইফালে গুচি যায়, মানে মানুহে পূৰা এইফালে চাই থাকে কি কৰি আছে। আৰু এইটো ছাইডত আছে বাগান, আৰু এইটো ছাইডত আপোনালোকে দেখিছে বাগান, আৰু দুইটা ছাইডতে বাগানৰ মাজত এয়া হৈছে বাবা থান। আৰু এতিয়া যোনটো ডেষ্টিনেশ্যনত গৈ আছোঁ, ডেষ্টিনেশ্যন হয়, আৰু সেইটো হৈছে মানে এটা জৰাখণ্ড পাহাৰ। আৰু এতিয়া য'ত গৈ আছোঁ আপোনালোকে দেখিবলৈ পাব, তামাম হ'ব ধামাকা, নেক্সট লেভেল হ'ব, আপোনালোকে খালী চাই থাকক। মানে এতিয়া আমি য'ত গৈ আছোঁ সেই জেগাটোতো একদম পূৰা এক্সাইটেড হৈ আছোঁ। মইতো গৈছোঁ, আপোনালোকক দেখাম এইবাৰ, একদম আগৰ দুনিয়ালৈ আপোনালোকক লৈ যাম, তো চাই থাকক। আৰু আমি পাই গ'লোহি এতিয়া জৰাখণ্ড পাহাৰ, আৰু পাহাৰৰ ওপৰত কিছুমান আপোনালোকক বস্তু আছে, দেখাম, চাই থাকক। অ'কে, আৰু এতিয়া আহি আছোঁ বম চিৰি হৈ আছে, পূৰা কষ্ট মানে বম কষ্ট। ইয়াত পূৰা একদম ৰাতিপুৱা সময়ত মৰ্ণিং ৱাক কৰিবলৈ আহিলে আপোনালোকৰ গা পূৰা সতেজ হৈ যাব। আৰু যিমান দূৰ উঠি আহি আছোঁ আৰু সিমান মানে উশাহটো ছুটি হৈ আছে। আৰু ইফালে ছাইডত আছে জংঘল, আৰু চক এইবোৰ হৈছে মানে শিলেৰে বনোৱা শিলালিপি। আৰু ফাইনেলি মই এতিয়া পাইছোঁহি, আপোনালোকে ক'ত চাওক। আৰু এই জেগাটো হৈছে এইটো হৈছে জৰাখণ্ড পাহাৰ, আৰু জৰাখণ্ড পাহাৰ আমাৰ নুমলীগড়ত উপস্থিত। মানে নুমলীগড়ত আছে বাবা থানৰ পৰা অলপ 1 কিলোমিটাৰমান দূৰ। আৰু এইফালে আপোনালোকে দেখি আছে যোনটো, আৰু সেইবোৰ হৈছে ভগ্নাৱশেষ, মানে যিমানটো সম্ভৱ ভগ্নাৱশেষ বুলি গম পাইছোঁ। আৰু এইবোৰ আগৰ মানে দিনৰ যোনবোৰ আপোনালোকে এইবোৰ দেখি আছে, সেইবোৰ আগৰ দিনৰ হয়, মানে যেতিয়া জৰাখণ্ড মানে বধ কৰা হৈছিলে তেতিয়াৰ পৰাই আছে বুলি গম পাইছোঁ মোৰ মতে, এইবোৰ মানে তেতিয়াৰ পৰাই আছে। আৰু সেইটো ছাইডত তেনেকৈ যোৱা নাই, মানে এইবোৰ মানে চুবলৈ তেনেকৈ হাক দিয়ে, মানে হাতে নুচুবা, আৰু মানুহে চুই দিয়ে আহি পেলাই। তাৰপিছত সেইটো কাৰণে আপোনালোকে ইয়াৰ পৰা দেখিছে এই গোটেই ৰাউণ্ডটো ইয়ালৈকে, ইয়াৰ পৰা ধৰি একদম সেই ৰাউণ্ডটো এটা ৰাউণ্ড ইয়ালৈকে মানে এইবোৰ মানে শিলৰ যোনবোৰ মূৰ্তি আকাৰত ইয়াত আছে। আপোনালোকে ইয়াতো চাওক, মই দেখাই দিছোঁ। মানে আমাৰ অসমখন কেনেকুৱা, আপোনালোকে আহক। যিমানবোৰ বস্তু আছে আমাৰ অসমতে নাই বুলি মই সেইটো কোৱা নাই, কিন্তু অসমতে চাবলগীয়া বস্তু বহুত আছে। আৰু এইবোৰ আপোনালোকে দেখিছে, এইবোৰ মানে শিলালিপি, এইবোৰ মানে আগতে বনোৱা হৈছিলে। আৰু যোনটো এটা বস্তু অলপ দেখাই দিছোঁ, ইয়াৰ পৰাই এই ৰাস্তাটোৰ পৰা আহি 600মান চিৰি বগাই যোৱাৰ পাছত পাইছোঁহি এইটো। আপোনালোকে চাওক পাছফালে যোনটো দেখি আছে, এইটো হৈছে ইয়াৰ শিলালিপি, ইয়াতে জৰাখণ্ডক বধ কৰা হৈছিলে। তামাম মানে আপোনালোকে চাওক আমাৰ অসমখনতে কিমান ধুনীয়া ঠাই, কিমান ধুনীয়া বস্তু এতিয়া আছে, আৰু আপোনালোকে যোনবোৰ চোৱা নাই, আৰু আপোনালোকে আহক এক্সপ্ল'ৰ কৰক জেগাবোৰ, একদম মজা। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়াই। অ'কে গাইছ, আৰু এতিয়া বৰ্তমান তাৰ পৰা আহিলোঁ, যোনটো মানে 500-600 চিৰি পূৰা বগাই আহিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।